নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, ৰেঙনি টিভিত সম্প্ৰচাৰিত বাউলি ফাগুন ধাৰাবাহিকখনত পৰিৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী বাৰু কোন হয় আপোনালোকে জানেনে? বন্ধুসকল, তেখেতৰ বিষয়ে জানিবলৈ হ'লে এই ভিডিঅ'টি শেষলৈ চাই থাকিব। বন্ধুসকল, বাউলি ফাগুন ধাৰাবাহিকৰ পৰি বা পাহি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হ'ল প্ৰিয়ংকা খঙীয়া। অভিনেত্ৰীগৰাকীয়ে সুন্দৰ অভিনয় কৰি মানুহৰ মন জয় কৰিছে। পঢ়া শুনাৰ লগতে অভিনেত্ৰীগৰাকীয়ে অভিনয়ো সুন্দৰভাৱে চলাই নিছে। অভিনেত্ৰীগৰাকীয়ে প্ৰথম অভিনয় কৰে অপৰাধ অনুসন্ধান, তাৰপিছত একোকি তৰাৰ পোহৰত ভৱেন্দ্ৰনাথ শইকীয়াৰ সেন্দুৰ নামৰ গল্পত অভিনয় কৰে। এনেকৈ বোৱাৰী, আবিৰ আৰু বৰ্তমান বাউলি ফাগুন ধাৰাবাহিকখনত অভিনয় কৰি আছে। বন্ধুসকল, অভিনেত্ৰী প্ৰিয়ংকা খঙীয়াৰ ঘৰ বৰ্তমান কাহিলীপাৰাত। পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ ঘৰত বৰ্তমান মা আৰু দেউতা আছে। বন্ধুসকল, অভিনেত্ৰীগৰাকীৰ শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে দেখা যায় যে তেখেতে স্কুলিং পাছ কৰে অসম জাতীয় বিদ্যালয়ৰ পৰা আৰু বৰ্তমান তেখেতে ডিগ্ৰী পঢ়ি আছে। বন্ধুসকল, প্ৰিয়ংকা খঙীয়াই অভিনয়ৰ লগতে বিহু আৰু সত্ৰীয়া নৃত্যও নাচে। বন্ধুসকল, আপোনালোকে বাৰু বাউলি ফাগুন ধাৰাবাহিকখন উপভোগ কৰেনে? প্ৰিয়ংকা খঙীয়া অৰ্থাৎ পৰিৰ চৰিত্ৰটি চাই আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবচোন। আৰু নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ জৰিয়তে। আজিলৈ ধন্যবাদ।